আবে তোক বহুত দিনৰ পিছত লগ পাইছো বে। বেটা ক'ত পলাবি আজি? বহুত দিনৰ মূৰত লগ পাইছোঁ। মোক সেইদিনা তই পইচা ভৰোৱালি, তই পলালি হোটেলত খাই, কাঁহী বাতি ধোৱালি। আজি ক'ত পলাবি? ঐ ভাই, একো নকলি যে, কি চিন্তা কৰি আছ? ইমান দিনৰ মূৰত লগ পাইছো তোক। নাই একো ভবা নাই। কিনো ভাবিবি হয়? ইমান দিনৰ মূৰত লগ পাইছোঁ। তোৰ খবৰ খাতি ক। আংকল আণ্টিহঁতৰ খবৰ খাতি কেনেকুৱা? বিন্দাছ। ৰ খবৰ খাতিৰ কথা পিছতো হ'ব। আগতে কিবা এটা খাই লওঁচোন, চাহ কফি কিবা এটা। দে, কি অৰ্ডাৰ দিয় দে চাহৰ লগত। ৱেটাৰ। দাদা কি খাব? চিকেন ৰোল, চিকেন চাওমিন, লালিপপ, কি দিম? এই ৰবা, হেই ভাবিবলৈ দিয়া অলপ। তয়ে দেচোন আজি অৰ্ডাৰটো। ব্লেক কফি 2টা আনিবা। তাৰপৰা আৰু চিকেন চাওমিন ফুল প্লেট 2টা, কোক 2টা, তাৰপৰা ম'ম' 2টা। লগতে আইচক্ৰীম 2টাও লৈ আনিবা। আপোনালোক বহক, মই 2 মিনিটৰ পাছতে লৈ আহিছোঁ। বহুত অৰ্ডাৰ দি দিলি। আবে ফূৰ্তি কৰ না, বিলটোতো ময়ে পে' কৰিম। ইনজয় কৰ, ইমান দিনৰ মূৰত আহিছোঁ, লগ পাইছোঁ। বাদ দে সেইবোৰ, আগতে খাই ল'ব দেচোন। আৰু ক, তোৰ ধান্দা কেনে চলিছে? ধান্দা লকডাউনত বৰ ভালকে নচলিল বুজিছ ধান্দাটো। মিছামিছি কথাবিলাক এনেই ক'ব নালাগে তই। তোৰ আৰু ধান্দা নচলিব? মোক কি উল্লু বনাব বিচাৰিছ? উল্লু। তোকনো কি উল্লু বনাম হয়? লকডাউনত ঘৰৰ পৰাই ওলাব নোৱাৰিলো। লওক দাদা আপোনালোকৰ অৰ্ডাৰ। ঐ খা। হেল্ল'। এনেই বহি আছোঁ ইয়াতে ৰেষ্টুৰেণ্টত। ব্লেক কফি অলপ খাইছোঁ আমাৰ বাবলুৰ লগত। মই গৈছোঁ ৰ'ব, 1 মিনিট হা, 1 মিনিট। ঐ 1 মিনিট ৰ হা, বাহিৰত মানুহজন আছে মানে, কথা এটা আছে, ইম্পৰ্টেণ্ট কথা এটা পাতি আহোঁ। যা অলপ সোনকালে আহিবি, কফিটো ঠাণ্ডা হৈ যাব নহ'লে। বাবলু, আজি কেনেকুৱা মজা পাবি, ফচি গলি ফান্দত। ভৰ এতিয়া তই কাঁহী বাতি ধুবি, হা। বনাই দিলোঁ তোক মই উল্লু, হা। 1 hour later. সিটো ইমান দেৰি হ'ল, অহাই নাই এতিয়ালৈকে। মোক বাঁহটো দি থৈ যোৱা নাইতো সি। দাদা দাদা বিলটো পে' কৰিব লাগিছিলে নহয়। লগৰজন বাহিৰলৈ গৈছে, ৰ'বা আহি লওক সি। আপোনাৰ লগৰজনটো কেতিয়াবাই গ'ল, আপোনাৰ পৰা ল'ব ক'লে বিলটো। কি? সি গ'লগে? মোৰ হাতততো পইচা চইচা নাই, সি দিম বুলিহে মোক আজি আনিছিলে ইয়ালৈ। হয় নেকি? আপোনাৰ উপায় আছে। মালিক। কি হ'ল? এইজনৰ বোলে পইচা নাই। হ'ব দে, তই এতিয়া যা। তোৰ ওচৰত এতিয়া 3টাই অপশ্যন আছে। নম্বৰ 1 মাৰ খাবি, নম্বৰ 2 কাঁহী বাতি ধুবি, আৰু নম্বৰ 3 পইচা দিবি। কোনটো কৰিবি এতিয়া ক? দাদা নাম্বাৰ 2টোৱে বেষ্ট হ'ব নেকি মোৰ কাৰণে? ব'ল তেন্তে।